প্ৰথম সংবাদমেলত আমি এই কথাখিনি ক'ব খুজিছোঁ যে কালি অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ মাইক্ৰ' ফাইনেন্সত ঋণ গ্ৰহণ কৰা যিসকল পৰিয়াল তেওঁলোকৰ কিছু পৰিয়ালক তেওঁলোকে কিছু ছাবচিডি বা কিছু পৰিমাণে আৰ্থিক সাহায্য আগবঢ়াব। তো এই সন্দৰ্ভত আমাৰ বক্তব্য আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰা হ'ল। আমি আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ যে অসম চৰকাৰে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকৰ লগত এইখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছে। আমাৰ ক্ষুদ্ৰ ঋণ প্ৰদান কৰা যিবিলাক বেংক বুলি কৈছে, অনুষ্ঠান বুলি কৈছে, সেই অনুষ্ঠানবিলাকৰ লগত অসম চৰকাৰে যিখন চুক্তি কৰিছে MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংখন আপোনালোকে দেখিছে ইয়াতে অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ স্বাক্ষৰ আছে আৰু অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ চহী থকাৰ উপৰিও লগতে সকলোবিলাক কোম্পানীৰ স্বাক্ষৰ ইয়াত গ্ৰহণ কৰা হৈছে। আমি এই যিখন MOU হৈছে, বুজাবুজিৰ চুক্তি হৈছে, এই বুজাবুজিৰ চুক্তিখন খুব মাইনিউটলি, খুব গুৰুত্ব সহকাৰে আমি পঢ়িছিলোঁ আৰু পঢ়াৰ পাছত আমি মুখ্যমন্ত্ৰীৰ কালিৰ ঘোষণা, মাইনিউটছত লিখা যি চুক্তি মানে MOU যিখন বুজাবুজিৰ চুক্তি, এই দুটাখনৰ ভিত্তিত আমি আমাৰ বক্তব্য দাঙি ধৰিব খুজিছোঁ। মই আপোনালোকক প্ৰথমতে জনাব খুজিছোঁ যে মুখ্যমন্ত্ৰীয়ে মাইক্ৰ' ফাইনেন্সৰ সকলো ঋণ ৰেহাই দিম বুলি কৈ নিৰ্বাচনৰ আগত যি বক্তব্য প্ৰদান কৰিছিলে, কালিৰ ঘোষণাৰ পাছত মুখ্যমন্ত্ৰীয়ে যে তেখেতৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰিলে, এইটো কালিৰ দিনটোত প্ৰমাণিত হ'ল। আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে অসমত মাইক্ৰ' ফাইনেন্সৰ মুঠ ঋণৰ পৰিমাণ 12,500 কোটি টকা আছিল আৰু সেই 12,500 কোটি টকা ঋণ তেওঁ ঘূৰাই দিম বুলি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ঘোষণা কৰিছিল। কালি যিমান ঘোষণা কৰিলে সেই পৰিমাণটো হ'ল 1,800 কোটি টকা। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে 12,500 কোটি টকা ঋণ গ্ৰহণকাৰীসকলৰ ঋণ মাফ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিলে আৰু কেবিনেটত সিদ্ধান্ত ল'লে যে কেৱল 1,800 কোটি টকাৰ ঋণহে মাফ কৰা হ'ব। তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে 10,700 কোটি টকা এটা ৰামঠগন অসমবাসী ৰাইজক দিলে। মই আকৌ এবাৰ ক'ব খুজিছোঁ যে নিৰ্বাচনৰ সন্মুখত তেতিয়াৰ অসমৰ বিত্তমন্ত্ৰী আৰু অসম বিজেপিৰ আচলতে মুখ্যমন্ত্ৰীৰ সেই সময়ৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ 12,500 কোটি টকাৰ ঋণ ঘূৰাই দিব। মই তেতিয়া জেইলত আছিলোঁ, মই তেতিয়া টিভি চাবলৈ সক্ষম হৈছিলোঁ আৰু টিভিত মই মুখ্যমন্ত্ৰীৰ বক্তব্যত সঘনে শুনিছিলোঁ এই বুলি কোৱা, বুকু ডাঠ কৰি বুকুত হাত থৈ কোৱা মই শুনিছিলোঁ যে আপোনালোক মহিলাসকলে আৰু কোনেও ঋণ মাৰিব নালাগে, আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাৰিম। আজিৰ পৰা আপোনালোকে কোনেও ঋণ মাৰিব নালাগে, ঋণ পৰিশোধ কৰিব নালাগে। এতিয়াৰ পৰা ঋণ পৰিশোধ কৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। এই বক্তব্য প্ৰদান কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু এতিয়া দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে ভংগ কৰিলে। আনকি নিৰ্বাচনত জয়ী হৈ তেতিয়া তেখেত মুখ্যমন্ত্ৰী হ'ল। মুখ্যমন্ত্ৰী হোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে তেখেতৰ ৱৰ্ড ইজ ৱৰ্ড,
তেখেতে যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব আৰু 12,500 কোটি টকাৰ ভিতৰত 12,500 কোটি টকাই ঋণ তেওঁ মাফ কৰিব। আৰু তেওঁ এই বক্তব্য অসম বিধানসভাত দিছিলে যে এই 12,500 কোটি টকাৰ ঋণ মাফ কৰিবলগীয়া হোৱাৰ কাৰণে অসমৰ অৰ্থনৈতিক যিটো অৱস্থা সেই অৱস্থাটোত কিছু জটিলতা আহিব, এই বক্তব্যৰ প্ৰকাশ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ কালি ধেমাজিত যি বক্তব্য মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে সেই বক্তব্যই প্ৰমাণ কৰিলে যে অসমৰ মুখ্যমন্ত্ৰীজন এজন মিছলীয়া মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰবঞ্চনা কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণক প্ৰতাৰণা কৰিছে। বিশেষভাৱে যিসকলে ঋণ লৈছিলে, আপোনালোকে সকলোৱে জানে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ বহুতে ছুইচাইড কৰিবলগীয়া অৱস্থা হৈছিলে। মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ বহুতে নিজৰ ঘৰৰ মাটি সম্পত্তি বিক্ৰী কৰি দিবলগীয়া হৈছিলে। এইবুলি অভিযোগ উঠিছিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ বহু মহিলাৰ সতীত্ব হৰণ হৈছিলে। এই আটাইবিলাক অভিযোগ, প্ৰতি অভিযোগ, আপত্তিৰ পাছত বিজেপি চৰকাৰে ঘোষণা কৰিছিলে, বিজেপিৰ মন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে, বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীজনে ঘোষণা কৰিছিলে যে মাইক্ৰ' ফাইনেন্সৰ সমস্ত ঋণ ৰেহাই দিয়া হ'ব। আৰু এতিয়া সৰ্বশেষত কালি ধেমাজিত তেওঁ ঘোষণা কৰিলে যে মাইক্ৰ' ফাইনেন্সৰ সামান্য ঋণৰ ৰেহাই নহয়, কেৱল ছাবচিডিহে দিয়া হ'ব। মই আকৌ এবাৰ কৈছোঁ, 12,500 কোটি টকাৰ ঋণ ৰেহাইৰ কথা কৈ এতিয়া কেৱল 1800 কোটি টকাৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰিছে, অৰ্থাৎ 10,500 কোটি টকাৰে ঋণ ৰেহাই নিদিওঁ বুলি তেওঁ ঘোষণা কৰিছে। মই আকৌ এবাৰ ক'ব খুজিছোঁ যে অসমত মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মুঠ মানুহৰ সংখ্যা 27 লাখ। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ 1800 কোটি টকাৰ যি ঋণ ৰেহাই দিয়াৰ ঘটনা, সেই ঘটনাটোৱে কেৱল 11 লাখ ঋণ গ্ৰহণকাৰীকহে ঋণ মাফ দিয়া হ'ব। 27 লাখ ঋণ গ্ৰহণকাৰীৰ ভিতৰত কেৱল 11 লাখক মাফ দিয়া হ'ব। 12,500 কোটি টকাৰ ভিতৰত কেৱল 1800 কোটি টকাৰ ঋণ মাফ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। আমি এই চুক্তিখন পঢ়ি চাইছিলোঁ, মাইক্ৰ' ফাইনেন্স কোম্পানীৰ লগত কি চুক্তি কৰা হৈছে। আমি ইয়াৰ কপি আপোনালোকৰ হাতত ইতিমধ্যে প্ৰদান কৰিছোঁ, বুজাবুজিৰ চুক্তিখন। ইয়াত কোৱা হৈছে যে যিসকল দেনাদাৰে নিয়মীয়াকৈ ডেজ পাষ্ট ডিউ DPDৰে ঋণ পৰিশোধ কৰি আছে তেওঁলোকক এককালীন সাহায্য হিচাপে 25,000 টকাকৈ ঋণ মাফ কৰিব। অৰ্থাৎ এই চুক্তিখনত কোৱা হৈছে যে কোনোবাই যদি 1 টকাও ঋণ, এমাহৰ কাৰণেও ঋণ তেওঁলোকে দিব পৰা নাই, অৰ্থাৎ তেওঁলোকৰ ঋণ দি থকাৰ ক্ষেত্ৰত যদি ব্ৰেক হৈছে, নিয়মীয়াকৈ যদি তেওঁলোকে ঋণ ঘূৰাই দিব পৰা নাই, তেতিয়াহ'লে তেওঁলোকক এই ছাবচিডি দিয়া নহয়। কাক দিয়া হ'ব বুলি কৈছে? যিসকল দেনাদাৰে নিয়মীয়াকৈ ডেজ পাছ ডিউ ৰে ঋণ পৰিশোধ কৰি আছে তেওঁলোকক এককালীন সাহায্য হিচাপে 25,000 টকা দিয়া হ'ব। অথচ মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে আপোনালোকে এতিয়াৰ পৰা আৰু ঋণ ঘূৰাই দিব নালাগে, এই দায়িত্ব মোৰ। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে যাক ঋণ ঘূৰাই দিব নালাগে বুলি ক'লে, এতিয়া সেই একেজন মুখ্যমন্ত্ৰীয়ে ক'লে যে যদি কোনোবাই এদিনৰ কাৰণেও ঋণ ঘূৰাই দিয়া নাই, তেতিয়াহ'লে তেওঁলোকে এই 25,000 টকাৰ যি সাহায্য পাব, এই সাহায্যৰ পৰা বঞ্চিত হ'ব। তাৰমানে মুখ্যমন্ত্ৰীয়ে ঋণ ঘূৰাই নিদিবলৈ কৈ আমাৰ গ্ৰাহকসকলক, আমাৰ মহিলাসকলক এটা ডাঙৰ অন্যায় কৰিলে। এইটোৱে হ'ল এই কথাটোৰ সাৰমৰ্ম। দ্বিতীয় কথাটো কৈছে, যিসকল দেনাদাৰে এদিনৰ পৰা 89 দিনলৈকে, অৰ্থাৎ 3 মাহতকৈ অলপ এদিন কম ঋণ পৰিশোধ কৰা নাই, কিন্তু NPA এতিয়ালৈকে হোৱা নাই, ৰাজ্য চৰকাৰে এই পৰিশোধ নকৰা অভাৰডিউখিনি দিব। তাৰ মাজৰ যদি কোনোবাই নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থাকে, তাৰ ওপৰত বিবেচনা কৰি 25,000 টকা নাইবা পৰিশোধ কৰিবলগীয়া ঋণ যিটো পৰিমাণ কম হয় সাহায্য হিচাপে দিয়া হ'ব। দ্বিতীয়তে ৰাজ্য চৰকাৰে কৈছে, ইয়াত লিখি থোৱা আছে, কোম্পানীবিলাকৰ লগত বুজাবুজিৰ চুক্তি কৰিছে, য'ত লিখি থোৱা আছে যে যিসকল মানুহে
এদিনৰ পৰা 89 দিনলৈকে এতিয়ালৈকে ঋণ পৰিশোধ কৰিব পৰা নাই, তেওঁলোক যদি NPA হৈ যোৱা নাই, অৰ্থাৎ তেওঁলোকে ঋণ দিব নোৱাৰা, NPA মানে নন পাৰফৰ্মিং এছেট হৈ যোৱা নাই, তেওঁলোকৰ ঋণটো তেওঁলোক দেউলীয়া বুলি ঘোষণা হোৱা নাই বা তেওঁলোক দিব নোৱাৰা অৱস্থালৈ গুচি যোৱা নাই, তেতিয়াহ'লে তেওঁলোকৰ এই মাজৰ পিৰিয়ডটোৰ অৰ্থাৎ 3 মাহৰ ঋণ দিবলগীয়া যিটো পইচা, সেই পইচাটোৰ ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰিব। তাৰমানে এই ক্ষেত্ৰতো আপোনালোকে দেখিলে যে মাত্ৰ 3 মাহতকৈ কম, এদিনৰ পৰা 89 দিন, 3 মাহতকৈ কম যিটো ঋণ পৰিশোধৰ যিটো কিস্তি, সেই কিস্তিটোহে তেওঁলোকৰ ক্ষেত্ৰত কেৱল বিবেচনা কৰা হ'ব। গতিকে দেখা গ'ল এই দুটাই তেওঁলোকৰ মূল প্ৰভিজন। বাকীখিনি চাগে মই আলোচনা নকৰিলেও ইয়াত হ'ব। এই দুটা প্ৰভিজনে কেৱল চৰকাৰে দিছে। মই আকৌ এবাৰ কৈছোঁ যে চৰকাৰে সকলোকে ঋণ ৰেহাই দিম বুলি ঘোষণা কৰিছিলে, সেই প্ৰতিশ্ৰুতিৰ পৰা চৰকাৰ আঁতৰি আহিলে। মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'লে, মুখ্যমন্ত্ৰীজন মিছলীয়া হিচাপে পৰিগণিত হ'ল, মুখ্যমন্ত্ৰীয়ে প্ৰবঞ্চনা কৰিলে, মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰিলে, আৰু তাৰ বিপৰীতে আজিৰ দিনটোত ক'লে যে চৰকাৰে কেৱল সেইসকল মানুহৰহে ঋণ ৰেহাইৰ ক্ষেত্ৰত বিবেচনা কৰিব যি ৰেগুলাৰলি ঋণ ঘূৰাই আছে। অথচ মুখ্যমন্ত্ৰীয়ে ঘূৰাব নালাগে বুলি কৈছিলে। ৰেগুলাৰলি যি ঋণ ঘূৰাই আছে তেওঁলোকৰ ক্ষেত্ৰত সৰ্বোচ্চ 25,000 টকালৈকেহে তেওঁলোকক চোৱা হ'ব বুলি কৈছে। কিন্তু তাতো আৰু এটা চৰ্ত দিছে যে যদিহে তেওঁলোকৰ ঋণৰ পৰিমাণ 1,25,000, তাতকৈ যদি বেছি হয় তেতিয়াহ'লে 1,25,000তকৈ ধাৰ থকা মানুহৰ ক্ষেত্ৰতো ঋণ, এই 25,000 টকাৰ যিটো ঋণ মাফৰ কথা আছে সেইটো তেওঁলোকে নামানে। অৰ্থাৎ এই যি বুজাবুজিৰ চুক্তি কৰা হৈছে, এই বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ বেছিভাগ মহিলাই সেই 25,000 টকাটো নাপায়। অৰ্থাৎ এই বুজাবুজিৰ যি চুক্তি কৰা হৈছে, এই বুজাবুজিৰ চুক্তিখন কৰি, এই বুজাবুজিৰ চুক্তিখন মনে মনে ৰাখি, গোপনে ৰাখি মুখ্যমন্ত্ৰীয়ে কেৱল 11 লাখ মহিলা ঘূৰাই ঘূৰাই